আপুনি চিনি পাইছে? তুমি চিনি নাপালো তোমাৰ বন্ধু ইন্দ্ৰজিতৰ লগত মোৰ কিন্তু বহুত পুৰণা চিনাকি নীল এওঁ অজিত শইকীয়া ফ্লেট এটা বনাব বিচাৰিছে আৰু তোৰ পৰা সহায় বিচাৰিছে সহায়? কিন্তু ফ্লেট বনোৱাৰ ক্ষেত্ৰত মই আপোনাক কি সহায় কৰিব পাৰিম? তুমি সহায় কৰিব নোৱাৰিলেও তোমাৰ বন্ধু ইন্দ্ৰজিতে কিন্তু পাৰে মই বুজা নাই আৰু মই বেছি বুজাই নাথাকো গতিকে মই চিধাকে কৈছো শুনা মই যি ঠাইত এপাৰ্টমেণ্টটো বনাব বিচাৰিছো সেই ঠাইডোখৰত এজনী ছোৱালীয়ে দখল কৰি আৰু সেইখিনি মোৰ দেউতাৰ মাটি হয় হয় সেইখিনি আপোনাৰ দেউতাৰেই মাটি কিন্তু আপুনি হয়তো এটা কথা নাজানে যে সেই মাটিখিনি আপোনাৰ দেউতাই আপোনাক দি থৈ যোৱা নাই দি থৈ গৈছে সেই আশ্ৰমখনত আৰু আপুনি কি কৰিবলৈ আহিছে আপুনি সেই মাটিখিনি আশ্ৰমৰ পৰা কাঢ়ি আনিব বিচাৰিছে এনেকুৱা এটা নিজ কাম কৰিবলৈ আপোনাৰ অকণো লাজ লগা নাই তুমি একো নজনাকৈ এনেকৈ কথা ক'ব জানো জানো মই সকলো জানো কিন্তু আপুনি হয়তো এটা কথা নাজানে যে সেই আশ্ৰমখনত বহুতো কণ কণ ল'ৰা ছোৱালী থাকে যিসকলৰ বাবে আশ্ৰয় একমাত্ৰ স্থল হৈছে সেই আশ্ৰমখন কিন্তু আপুনি কি কৰিবলৈ আহিছে আপুনি সিহঁতক সেই আশ্ৰমৰ পৰা বঞ্চিত কৰিব বিচাৰিছে নীল 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 তই মোৰ কথাখিনি শুনছোন নহয় দেউতা আচলতে এনেকুৱা এজন নিজ মানুহক আমাৰ ঘৰত সোমাবই দিব নালাগে এই মুখলে কি চাই আছে ওলাওক আপোনাৰ ল'ৰাই কিন্তু মোৰ লগত অভদ্ৰামি কৰিছে আমি কৰা নাই কিন্তু কৰিমহে গতিকে ভালে ভালে কৈছোঁ আমাৰ ঘৰৰ পৰা ওলাই যাওঁ আৰু শুনক সেই আশ্ৰমৰ মাটিখিনিৰ কথা পাহৰিবলৈ চেষ্টা কৰক নহ'লে কিন্তু কথা বেয়া হ'ব কৈছোঁ নহয় ওলাই যাওক